কৃষ্ণ আমাৰ জিলাঘাটৰ আপোনাক সুৰক্ষা পাবৰ কাৰণে মই অনুৰোধ জনাই কৃষ্ণ কৃষ্ণ পৰম শ্ৰদ্ধাৰ অনুষ্ঠিত কৰিছোঁ গোপাল বায়ন সমন্বয় ক্ষেত্ৰ পশ্চিম কামপুৰ আঞ্চলিক শাখাৰ আতিথ্যত এই অধিৱেশন অনুষ্ঠিত হৈছে দুদিনীয়া কাৰ্যসূচীৰে। আমাৰ যোৱাকালি কাৰ্যসূচী সমাপ্ত হ'ল, তাৰপিছত আজি কাৰ্যসূচী আৰম্ভ হৈছে। পুৱা প্ৰসংগ ভাগৰে সৈতে কাৰ্যসূচী আৰম্ভ হৈছে, তাৰপিছতে ধৰ্মধ্বজা উত্তোলন হ'ল আৰু ইয়াৰ পিছত আমাৰ বিয়লি 1 বজাৰ পৰা মুকলি সভা আছে আৰু তাৰ মাজতে ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমাৰ ভাগৱত শোভাযাত্ৰা হ'ব, সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু তাৰপিছত 1 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভালৈ আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক শ্ৰীযুত বাবুল বৰা।